Welcome back to my YouTube channel. Namaskar, মই জিন্তিয়া পুনৰবাৰ স্বাগতম জনাইছো আপোনালোকক মোৰ চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈ। আশা কৰোঁ সকলো ভালেই আছে। আপোনালোকক ইংৰাজী নৱবৰ্ষৰ আগতীয়াকৈ বহুত শুভকামনা জনালো। সকলোৰে জীৱনত যাতে সুখ সমৃদ্ধি নামি আহে সেয়াই কামনা কৰিলো। আৰু আজি ভিডিঅ'টো আপোনালোকক মই দেখুৱাম এযোৰ ধুনীয়া মেখেলা চাদৰ যিযোৰ মই নিজে হাতেৰে চিলাই কৰিছো। আশা কৰোঁ আজি ভিডিঅ'টো চাই আপোনালোকে খুবেই ভাল পাব আৰু কাপোৰযোৰ দেখুৱাৰ লগতে কাপোৰযোৰনো কেনেকৈ বনালো সেয়াও দেখুৱাম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, অলপ স্কিপ নকৰিব যাতে আপোনালোকে ভিডিঅ'টোৰ যোগেৰে কিবা এটা উপকৃত হ'ব পাৰে, ভালদৰে শিকিব পাৰে। গতিকে এতিয়া কাপোৰযোৰ চাই লওঁ আহক। কাপোৰযোৰ হৈছে এইযোৰ। এইখন হৈছে চাদৰ। ইয়াত মই গুজৰাটী চিলাই কৰিছোঁ আৰু এইকেইটা গুজৰাটী চিলাইৰ ভিডিঅ' মই আগতে মোৰ চেনেলত দি থৈছোঁ। আপোনালোকে যদি চাব বিচাৰে চাব পাৰিব। আৰু এয়া মই এনেকৈ বগা সূতাৰে দহি বাতি দিছোঁ। দহি বটা যদি ভিডিঅ' লাগে নহয় আপোনালোকে কমেণ্ট বক্সত জনাব, মই দিবলৈ চেষ্টা কৰিম। আৰু গোটেই কাপোৰযোৰতে মই এনেকৈ ফুল কৰি দিছোঁ, চেমি গুজৰাটী চিলাই যিটো কৰিছোঁ সেইটো। আৰু চাদৰখনৰ মাজভাগত মই দিছোঁ এয়া গেৰু ডিজাইন, যিটো আজিকালি পুৰা চলি আছে গেৰু ডিজাইন। এইটো চাদৰখনৰ মাজভাগত পৰিব। এয়া এনেকৈ মেলি ল'লেও ভাল লাগে আৰু যদি যেনেকৈ জাপি ল'ব বিচাৰে নহয় এনেকৈ জাপি ল'লেও এইটো ডিজাইনটো ধুনীয়াকৈ ওলাই থাকিব, লুকাই নাথাকে। আৰু এইখন চাদৰখনৰ আৰু এতিয়া আপোনালোকক ইয়াৰ মেখেলাখন দেখাম। মেখেলাখন মই ফুল কৰিবলৈ কাটি লৈছিলোঁ। এয়া চাদৰখনৰ দৰে মেখেলাখনতো দিছোঁ। আৰু মেখেলাখন জাপি ল'লে যিহেতু ইমান ওপৰলৈকে ফুল ওলাই নাথাকে সেইকাৰণে এনেকৈ দুপা দিছোঁ। আৰু এতিয়া ইয়াৰ ব্লাউজ পিচটো দেখাইছোঁ আপোনালোকক। এইটো হৈছে ইয়াৰ ব্লাউজ পিচ। ব্লাউজ পিচটোতো মই এনেকৈ এপাহ কৰি দিছোঁ ফুল। আৰু ক'লা কাপোৰত যিহেতু ৰংবোৰ খুব উজ্জ্বল হয় সেইকাৰণে কাপোৰযোৰ দেখিবলৈ খুবেই ভাল লাগিছে। আৰু ভিডিঅ'টো চোৱাৰ আগতে আপোনালোকক এটা অনুগ্ৰহ থাকিল, যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি লোৱা নাই তেওঁলোকে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ নতুন ভিডিঅ' আগলৈ আপোনালোকে পাই থাকে। আৰু এতিয়া এই কাপোৰযোৰত মই চেমি গুজৰাটী চিলাইটোনো কেনেকৈ কৰিলোঁ সেইটো দেখাম। যিহেতু মই আগৰ যিকেইটা চিম্পুল গুজৰাটী আৰু বৰ্ডাৰ লাইনটো কেনেকৈ কৰে সেইকেইটা ভিডিঅ' দি থৈছোঁ। আপোনালোকে যদি বিচাৰে মই চাব পাৰিব, মোৰ চেনেলত দি থোৱা আছে। গতিকে এতিয়া চেমি গুজৰাটী চিলাইটোনো মই কেনেকৈ কৰিলোঁ চাওঁ আহক। ক'লা কাপোৰত ভালকৈ আঁকি ল'লে ধৰিব নোৱাৰি, সেইকাৰণে আপোনালোকক মই বগা কাপোৰ এখনতে এনেকৈ আঁকি দিছোঁ। আৰু প্ৰথমতে এনেকৈ আঁকি ল'ব, প্ৰথমতে এনেকৈ আঁকিব লাগিব, তাৰপিছত এনেকৈ সৰু ঘৰ দি দিব যাতে ইমানটো চাইজত হয় আৰু মৰকা ধৰণে আঁকি ল'ব। আৰু মই এতিয়া এনেকৈ এটা বেজীত এংকৰ সূতা ভৰাই লৈছোঁ নীলা ৰঙৰ। আৰু প্ৰথমতে আমি এইটো ডাঙৰ যিটো ঘৰ দিয়া আছে প্লাছ চিনডালৰ নিচিনাকৈ সেইটো কৰিব লাগিব। এনেকৈ যিকোনো এটা চুকত এনেকৈ উলিয়াই ল'ব বেজীটো উলিয়াই আকৌ এনেকৈ অলপ আগত খুচি আকৌ সেই একেডোখৰ জেগাতে উলিয়াব লাগিব এনেধৰণে। এতিয়া আমি এইটো চুক কৰিম। এতিয়া আকৌ এইটো চুকত ভৰাব লাগিব। এবাৰ এইটো চুক। প্ৰথমতে আমি ডাঙৰ ঘৰটো কৰি ল'ম, তাৰপিছত সৰু ঘৰটো কৰিম। আপোনালোকে বেয়া কাপোৰ এখনত এনেকৈ ফ্ৰেমটো লগাই ল'ব ভিডিঅ'টো চাওঁতে, যাতে মই দেখুওৱা ধৰণে কৰি যাব আৰু তেনেকৈ শিকিব। তেনেকৈ দুবাৰমান প্ৰেক্টিচ কৰিলে পাৰি যাব। প্ৰথমতে চিলাইটো মই বহুত টান বুলি ভাবিছিলোঁ আৰু যেতিয়া শিকি ল'লোঁ এতিয়া একেবাৰে সহজ হৈ পৰিল, সোনকালেও হয় আৰু দেখিবলৈও ভাল লাগে।
মই মোবাইলৰ ফ্লাছটো জ্বলাই লৈছোঁ, বৰ আন্ধাৰ আন্ধাৰ লাগিছে। ইয়াৰ সৰু ঘৰটো কৰিব লাগিব। সৰু সৰু এনেকৈ চুক এটা উলিয়াই ল'ব, তাৰপিছত এনেকৈ খুচিব লাগিব এটা। এইফালে উলিয়াই এডাল ওপৰত আছে, আমি এডালৰ তলেদি সোমাব লাগিব। এডাল ওপৰ এডাল তলকৈ কৰি যাব লাগিব। এতিয়া এতিয়া আমাৰ 2 নম্বৰ ষ্টেপটো এয়া কমপ্লিট হৈ গ'ল। এতিয়া আমি যিডাল সূতাৰ একেবাৰে তললৈ সোমাই আছোঁ, আকৌ এনেকৈ ওপৰলৈ সেইটো ঘৰতে উলিয়াই ল'ব লাগিব। আৰু উলিয়াই পেলাইনি আমি বেজীৰ ওলোটা ছাইডটো লৈছোঁ, যিহেতু আগটো জোঙা থাকে সেইকাৰণে কাপোৰত সোমাই সোমাই যায়, সেইকাৰণে এনেকৈ ওলোটা কৰি ল'ব, তেতিয়া সহজ হয়। আৰু এনেকৈ এতিয়া আমি এইফালে সোমোৱাব লাগিব। মই এনেকৈ দেখুওৱা ধৰণে আপোনালোকে কৰি যাব। এনেকৈ বেজীটো সোমোৱাব আৰু এতিয়া এই ঘৰটোৰ 2ডাল সূতা এনেকৈ জুতিব লাগিব। এনেকৈ এডালো ধৰিলে আকৌ সেইডালো উঠাব লাগিব, এনেকৈ ওপৰলৈ বেজীটোৱে এনেকৈ এতিয়া উঠালোঁ। আকৌ এতিয়া আমি 2 নম্বৰ ঘৰটো কৰিম। 2 নম্বৰ ঘৰটোতো একেই, সেইডাল এনেকৈ সোমোৱালে, তাৰপিছত এতিয়া প্ৰথম সূতা আৰু ছেকেণ্ড সূতা 2ডালে এনেকৈ ধৰি ওপৰলৈ এনেকৈ কৰিব লাগিব। আৰু এনেকৈ এতিয়া আমি গোটেই 3 নম্বৰ ষ্টেপটো কমপ্লিট কৰি ল'ম। আমাৰ 3 নম্বৰ এয়া কমপ্লিট হৈ গ'ল। এতিয়া আকৌ যিফালে সোমোৱাইছোঁ তললৈ আকৌ এনেকৈ উলিয়াব লাগিব। এতিয়া আমি যিডাল সূতা প্ৰথমতে থাকে সেইডাল উলিয়ালোঁ, মানে সেইডাল উঠাব লাগিব আৰু ইডাল পেলাব লাগিব। আকৌ 2 নম্বৰ ঘৰৰ প্ৰথম সূতাডাল উঠাব লাগিব আৰু এনেকৈ এতিয়া কৰি যাব লাগিব। আপোনালোকে নিশ্চয় ধৰিব পাৰিছে, এডাল এনেকৈ সোমোৱাব লাগিব প্ৰথম আৰু 3 নম্বৰ সূতাডাল ধৰিব লাগিব। মুঠতে 4ডাল সূতা থাকে যিহেতু এটা ঘৰত। এয়া প্ৰথম সূতা উঠাই 2 নম্বৰ যেনেকৈ গুজৰাটী চিলাই চিম্পুলটো কৰে তেনেকৈ কৰিব লাগিব। এতিয়া আমি এনেকৈ কৰি 4 নম্বৰ ষ্টেপটো কমপ্লিট কৰি ল'ম।